নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলো ভালে আছে। আজি আমি যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ উপযোগী হোৱাকৈ সংবিধানৰ অতি ইম্পৰ্টেণ্ট বিষয় ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি আৰু মৌলিক অধিকাৰৰ পৰা বাছি বাছি আমি আজি কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু তাৰ উত্তৰ লৈ আহিছোঁ। আপুনি যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষালৈ যদি প্ৰিপেয়াৰেশ্যন কৰিছে, যদি সাজু হৈছে, তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ এই ভিডিঅ'টো আপুনি চাওক, আপোনাৰ সহায় হ'ব। আপুনি যদি আমাৰ টেলিগ্ৰাম গ্ৰুপত জইন হ'ব খুজিছে, তেতিয়াহ'লে ডেছক্ৰিপশ্যনত থকা টেলিগ্ৰাম গ্ৰুপৰ লিংকত গৈ আমাৰ টেলিগ্ৰাম গ্ৰুপটোত আপুনি জইন হ'ব পাৰে। আজিৰ প্ৰথমটো প্ৰশ্ন হ'ল, ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰ বিষয়টো কোন দেশৰ সংবিধানৰ পৰা ধাৰ কৰা? শুদ্ধ উত্তৰ হ'ল আমেৰিকাৰ সংবিধানৰ পৰা ধাৰ কৰা। দ্বিতীয় প্ৰশ্ন, সংবিধানৰ কোনটো অংশত নাগৰিকৰ মৌলিক অধিকাৰসমূহ লিপিবদ্ধ কৰা আছে? শুদ্ধ উত্তৰ সংবিধানৰ তৃতীয় অংশত আছে। মৌলিক অধিকাৰ সম্পৰ্কে সিদ্ধান্ত কৰিবলৈ সংবিধান সভাই নিয়োগ কৰা সমিতিখনৰ মুৰব্বী কোন আছিল? শুদ্ধ উত্তৰ চৰ্দাৰ বল্লভভাই পেটেল আছিল। চতুৰ্থ প্ৰশ্ন, ভাৰতীয় সংবিধান অনুসৰি নাগৰিকৰ মৌলিক অধিকাৰৰ সংখ্যা কিমান? আমি সকলোৱে জানো 6টা। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ সংবিধানৰ কোনটো সংশোধনী অনুসৰি মৌলিক অধিকাৰৰ পৰা সম্পত্তিৰ অধিকাৰক বাদ দিয়া হৈছে? শুদ্ধ উত্তৰ 44তম সংশোধনী অনুসৰি। 44তম সংশোধনীৰ আগলৈকে সম্পত্তিৰ অধিকাৰো মৌলিক অধিকাৰেই আছিল, কিন্তু 44তম সংশোধনীৰ পাছৰ পৰাই সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ পৰা বাদ দিয়া হৈছে। পৰৱৰ্তী প্ৰশ্ন, জৰুৰীকালীন অৱস্থাত নাগৰিকৰ মৌলিক অধিকাৰ কি হ'ব পাৰে? শুদ্ধ উত্তৰ বাতিল হ'ব পাৰে। সপ্তম প্ৰশ্ন, ভাৰতৰ সংবিধানত থকা 6বিধ স্বাধীনতা কোনটো নম্বৰ অনুচ্ছেদত আছে? কোনটো অনুচ্ছেদত 6বিধ স্বাধীনতাৰ কথা উল্লেখ আছে? শুদ্ধ উত্তৰ 19 নম্বৰ অনুচ্ছেদত আছে। পৰৱৰ্তী প্ৰশ্ন, নাগৰিকৰ মৌলিক অধিকাৰ বাতিলৰ হুকুম কোনে দিব পাৰে? শুদ্ধ উত্তৰ সদনৰ অনুমোদনক্ৰমে ৰাষ্ট্ৰপতিয়ে দিব পাৰে। পৰৱৰ্তী প্ৰশ্ন, কোনটো মৌলিক অধিকাৰক আম্বেদকাৰে সংবিধানৰ আত্মা হাৰ্ট এণ্ড সোল বুলি অভিহিত কৰিছিল? এইটো খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। শুদ্ধ উত্তৰ সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰক আম্বেদকাৰে হাৰ্ট এণ্ড সোল বুলি আখ্যা দিছে। পৰৱৰ্তী প্ৰশ্ন, কি কাৰণে ভাৰতীয় নাগৰিকক মৌলিক অধিকাৰ প্ৰদান কৰা হৈছে? শুদ্ধ উত্তৰ নাগৰিকৰ ব্যক্তিগত স্বাধীনতা আৰু সুৰক্ষাৰ বাবে। 11 নম্বৰ প্ৰশ্ন, নাগৰিকৰ মৌলিক অধিকাৰত যুক্তিসংগত বাধা আৰোপৰ বাবে কাক সংবিধানে কৰ্তৃত্ব প্ৰদান কৰিছে? শুদ্ধ উত্তৰ সংসদক কৰ্তৃত্ব প্ৰদান কৰিছে। 12 নম্বৰ প্ৰশ্ন, কোনো ব্যক্তিক অবৈধভাৱে আবদ্ধ কৰি ৰাখিলে কোনটো লেখ প্ৰযোজ্য হয়? শুদ্ধ উত্তৰ বন্দী উপস্থাপন সমাৱেশ প্ৰযোজ্য হয়। 13 নম্বৰ প্ৰশ্ন, বৈধভাৱে নিযুক্ত নোহোৱালৈকে কোনো লোকক সেই পদবীত কাম কৰাৰ পৰা বিৰত ৰাখিবলৈ কোনটো লেখ জাৰি কৰিব পাৰি? শুদ্ধ উত্তৰ কৈফিয়ত তলবী লেখ জাৰি কৰিব পাৰি। 14 নম্বৰ প্ৰশ্ন, কোনো লোকে বা কৰ্তৃপক্ষই নিজৰ দায়িত্ব পালন কৰিবলৈ অনিচ্ছুক হ'লে কোনটো লেখ জাৰি কৰি সেই দায়িত্ব পালন কৰিবলৈ বাধ্য কৰাব পাৰে? শুদ্ধ উত্তৰ পৰমাধিদেশ। পৰৱৰ্তী প্ৰশ্ন, উচ্চ ন্যায়ালয়ে কোনটো লেখ জাৰি কৰি কোনো কৰ্তৃপক্ষৰ অধিকাৰৰ ক্ষেত্ৰৰ ভিতৰত নপৰা কাম কৰাত বাধা দিব পাৰে? শুদ্ধ উত্তৰ নিষেধাজ্ঞা। 16 নম্বৰ প্ৰশ্ন, কোনটো লেখ প্ৰয়োগ কৰি উচ্চ আদালতে নিম্ন আদালতৰ কোনো গোচৰৰ তথ্য পাতি উচ্চ আদালতলৈ পঠিয়াবলৈ ক'ব পাৰে? এইটো এটা খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন, আমি সকলোৱে জনাটো অতি দৰকাৰী। উত্তৰ উৎপ্ৰেষণ লেখ জাৰি কৰি উচ্চ আদালতে নিম্ন আদালতলৈ প্ৰয়োজনীয় নথিপত্ৰ উচ্চ আদালতলৈ প্ৰেৰণ কৰিবলৈ ক'ব পাৰে। পৰৱৰ্তী প্ৰশ্ন, কোনটো অধিকাৰ ভাৰতত থকা ভাৰতীয় নাগৰিক আৰু বিদেশী উভয়ে ভোগ কৰিব পাৰে? শুদ্ধ উত্তৰ ধৰ্মীয় অধিকাৰ। ধৰ্মীয় অধিকাৰ বিদেশী লোক আৰু নাগৰিক লোক সকলোৱে ভোগ কৰিব পাৰে। নাগৰিকৰ মৌলিক কৰ্তব্যবোৰ সংবিধানৰ কোনটো সংশোধনীৰ দ্বাৰা অন্তৰ্ভুক্ত কৰা হৈছে? নাগৰিকৰ মৌলিক কৰ্তব্যবোৰ
মূল সংবিধানত নাছিল কোনো এটা সংশোধনীৰ দ্বাৰাহে ইয়াক অন্তৰ্ভুক্ত কৰা হৈছে এতিয়া প্ৰশ্ন কোনটো সংশোধনীৰ দ্বাৰা ইয়াক অন্তৰ্ভুক্ত কৰা হৈছিল শুদ্ধ উত্তৰ 42তম সংশোধনীৰ দ্বাৰা ইয়াক অন্তৰ্ভুক্ত কৰা হৈছে 19 নম্বৰ প্ৰশ্ন কোনটো অনুচ্ছেদে মৌলিক কৰ্তব্যৰ ৰূপৰেখা দিয়ে শুদ্ধ উত্তৰ 51 ক অনুচ্ছেদে দিয়ে পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ সংবিধানত নাগৰিকৰ কিমানটা মৌলিক কৰ্তব্য সন্নিৱিষ্ট কৰা হৈছে শুদ্ধ উত্তৰ 11টা মৌলিক কৰ্তব্য সন্নিৱিষ্ট কৰা হৈছে 21 নম্বৰ প্ৰশ্ন সংবিধানৰ কোনটো অংশত মৌলিক কৰ্তব্যসমূহ লিপিবদ্ধ কৰা হৈছে শুদ্ধ উত্তৰ সংবিধানৰ চতুৰ্থ ক অংশত আছে 22 নম্বৰ প্ৰশ্ন নাগৰিকৰ মৌলিক অধিকাৰৰ ৰক্ষক কোন শুদ্ধ উত্তৰ নাগৰিকৰ মৌলিক অধিকাৰৰ ৰক্ষক হ'ল উচ্চতম ন্যায়ালয় পৰৱৰ্তী প্ৰশ্ন ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশক নীতিসমূহ সংবিধানৰ কোনটো সংশোধনীত অন্তৰ্ভুক্ত কৰা হৈছিল শুদ্ধ উত্তৰ কোনো সংশোধনীতে অন্তৰ্ভুক্ত কৰা হোৱা নাই ই মূল সংবিধানতেই আছিল পৰৱৰ্তী প্ৰশ্ন সংবিধানৰ কোনটো অংশত ৰাষ্ট্ৰৰ নিৰ্দেশক নীতিসমূহ লিপিবদ্ধ কৰা আছে শুদ্ধ উত্তৰ চতুৰ্থ অংশত লিপিবদ্ধ কৰা আছে পৰৱৰ্তী প্ৰশ্ন ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশক নীতিৰ প্ৰধান উদ্দেশ্য কি শুদ্ধ উত্তৰ ভাৰতক কল্যাণকামী ৰাষ্ট্ৰৰ প্ৰতিষ্ঠা কৰা 26 নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰৰ নিৰ্দেশক নীতিসমূহ হৈছে বেংকৰ সুবিধামতে আদায় পাব পৰা এখন চেকৰ দৰে এই কথাষাৰ কোনে কৈছিল শুদ্ধ উত্তৰ এই কথাষাৰ কৈছিল অধ্যাপক কে টি শ্বাহে এই কথাষাৰ কৈছিল পৰৱৰ্তী প্ৰশ্ন সংবিধানৰ কোনটো সংশোধনীয়ে নিৰ্দেশক নীতি কাৰ্যকৰী কৰা আইনে মৌলিক অধিকাৰৰ কিছুমান অনুচ্ছেদ উলংঘা কৰিলেও তেনে আইন অবৈধ নহয় শুদ্ধ উত্তৰ 42তম সংশোধনী পৰৱৰ্তী প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ কোনটো ৰায়ত মৌলিক অধিকাৰতকৈ নিৰ্দেশক নীতিৰ ওপৰত গুৰুত্ব দিয়া ব্যৱস্থাক সংবিধান বিৰোধী বুলি ঘোষণা কৰিছিল উত্তৰ মিনাৰ্ভা মিল মোকৰ্দমাই পৰৱৰ্তী প্ৰশ্ন কোনটো অনুচ্ছেদত ৰাষ্ট্ৰৰ নিৰ্দেশক নীতিসমূহৰ উল্লেখ আছে শুদ্ধ উত্তৰ অনুচ্ছেদ 36ৰ পৰা অনুচ্ছেদ 51 লৈ উল্লেখ আছে পৰৱৰ্তী প্ৰশ্ন সংবিধানৰ কোনটো অনুচ্ছেদত নিৰ্দেশক নীতিৰ অন্তৰ্গত আন্তঃৰাষ্ট্ৰীয় নীতিসমূহৰ উল্লেখ আছে শুদ্ধ উত্তৰ 51 নম্বৰ অনুচ্ছেদত উল্লেখ আছে নিৰ্দেশক নীতি আৰু মৌলিক অধিকাৰৰ মাজৰ পাৰ্থক্য কি মৌলিক অধিকাৰ আৰু নিৰ্দেশক নীতিৰ 5টা পাৰ্থক্য আছে সেই পাৰ্থক্য কেইটা হ'ল প্ৰথমটো হ'ল মৌলিক অধিকাৰসমূহ ৰাজনৈতিক কিন্তু নিৰ্দেশাত্মক নীতিসমূহ হ'ল সামাজিক আৰু অৰ্থনৈতিক দ্বিতীয় নম্বৰটো হ'ল মৌলিক অধিকাৰসমূহ বাধ্যতামূলক কিন্তু নিৰ্দেশাত্মক নীতিসমূহ বাধ্যতামূলক নহয় মৌলিক অধিকাৰসমূহ ন্যায় বিচাৰযোগ্য কিন্তু নিৰ্দেশাত্মক নীতিসমূহ তেনে নহয় মৌলিক অধিকাৰসমূহ সীমিত নিৰ্দেশাত্মক নীতিসমূহ সীমিত নহয় মৌলিক অধিকাৰৰ উদ্দেশ্য হ'ল ৰাজনৈতিক গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা কিন্তু নিৰ্দেশাত্মক নীতিৰ উদ্দেশ্য হ'ল কল্যাণকামী ৰাষ্ট্ৰৰ প্ৰতিষ্ঠা কৰাহে সকলো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত আপোনাক সহায় কৰাৰ উদ্দেশ্যেই আমাৰ এই ইউটিউব চেনেল এক্সাম প্ৰিপাৰেশ্যন অসমীয়াত খোলা হৈছে গতিকে আপুনি ছাবস্ক্ৰাইব কৰক আপোনাৰ সহায় হ'ব ধন্যবাদ